টোটেল 6টা আসামৱালা আণ্ডাৰৰ আমাৰ BTCত আছে। সেইখিনি ৰাস্তাবিলাক আৰু আমাৰ সিফালে গোসাইগাঁৱত এটা আছে আৰু সেই কিবা আৰু এটা আছে পৰ্বতজৰা এটা আছে। সেইখিনি ৰাস্তা আমি অতি সোনকালে আৰু উদ্বোধন কৰিব। তো আমাৰ BTC অঞ্চলত আৰু আমাৰ বহুত আছে, নাবাৰ্ডৰ ৰাস্তা আছে আৰু আমাৰ CM গুডউইল মিছনৰ কিছুমান ৰাস্তা আছে। সেইখিনি ৰাস্তাও আমি কৰি আছোঁ। কিন্তু এইবিলাক গোটেই ৰাস্তা কিন্তু আমাৰ এতিয়া নতুন চৰকাৰ অহাৰ লগে লগে আমি যে নতুন স্কিম ধৰি পেলাই চেংচন হৈছে এইটো নহয়। এইবিলাক যিখিনি মই ৰাস্তাৰ কথা কৈছে, গুডউইল মিছনৰ চেমচাৰৰ গুডউইল মিছনৰ ৰাস্তা বা এই আসামৱালা ৰাস্তা বা 2020 চনৰ 27 জানুৱাৰীত চুক্তিৰ দ্বাৰা কিছুমান ৰাস্তা বনোৱা বা ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা, সেইবিলাক গোটেই স্কিমবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা।